आर जे ब्लगলৈ स्वागतम गाइस মানুহ এটা যি মই কৈছিলো আমাৰ ফাৰ্ষ্ট ভিডিও মই যেতিয়া প্ৰথম ভিডিও বনাইছিলো তেতিয়া এটা যে আহন অটো দেখাইছিলো হে অটোজনৰ মালিকটো বহুত দিন নাছিল আজি পাইছো এজনৰ বা শুনচোন কি কয় ইটো অটোখানে না কেমান বছৰ হ'ল বহুত মিছা কথা কৈছে ইটো মই প্ৰতিদিনে এই গাঁৱত আছে এই গাঁৱতে উৰে আছে ভুৱা কৈছে ইটো মই নামানো কোনটো কথা নাম না এই যিটো অটোৰ মালিক নাই বুলি কোৱা ও গাইস অটোর মালিক তো আসিল মই লাগাল বা আনছলু মানটো মিছা কও বলি লাগাল বা আছে কিন্তু মানটো হবো তো ইটো অগ্রাহ্য করা হল মই নিজে মালিক অটোর অগ্রাহ্য করা ন অটোখানে না কেমন পুরে নি আজি অটোখানা 1998 আছে হ্যাঁ 97 চন কিনে 1997 চন এনা আপনি যে অটোখান ফেলাই থলি কি কাৰণত কাৰণটো কি কিবা প্ৰেমত ধৰি নে কিবা ছোৱালী ৰৈ নে কিবা টকা পইচা ৰৈ কথা হৈ গেছি এইটো দিনে এবাৰ কৈ আইলাভ নাই কৈ লাভই নাই জানাই প্ৰত্যেকে জানাই ফাইনালি গাইস অটোখানত জায়গা পালো কিন্তু এটা কথা দে গাইস আগৰ দিনৰ বস্তুবিলে মজবুতি আছিল চাইছোন মানে কেনে জানানে এগলাখান বস্তু চাইছোন আজি কেমান বছৰ হ'ল পৰি আছে অটোখান কিন্তু এই অটো বয়া নামে লোৱা নাই এতিয়াও ইঞ্জিন কাৰা কৰি দিলে চলি থাকবো কিন্তু স্বপ্ন দিছি দেচোন মানুহটো কি কাৰণত বাইলি নকো কৰছি সিট মোটামুটি বহিব পৰা অৱস্থা নাই গেলাই পচি গেছি এইয়া অটো মানে কণ্ডিশ্যন বয়া গাইছ এটা কি কৰা যাব মানুহটোক আমি তোলা তুলিকে ভালে কৰি দিওঁ নেকি তাকে ভাবি আছো ইহঁতৰ মাটিৰ মালিকটো ইমান ভাল চাকচোন গাইছ কি ধুনীয়াকৈ এই চৰকাৰী বস্তুটো বহাবা দিছে বহিছে ঠিকেই কিন্তু ঠিকাদাৰে চৰকাৰৰ লগত আলোচনা নকৰাকৈ এই বস্তুটো বহাই দি কেনে আকৌ পানী চানীৰ ব্যৱস্থা কৰা নাই পানীৰ পাইপ কেনেকৈ আছে কিন্তু গাঁৱৰ মানুহে পানী আশা কৰি আছে আহিব বুলি কিন্তু নাই চলি হাত কেনে ৰ'দ দিছে ৰ'দৰ কথা ক'ব নোৱাৰি আৰু বাকী যেন তাৰমানে কি জানানে ভিডিঅ' কৰিব যাব আছিলো গাইছ মানে এনেকুৱা ৰ'দ দিছে বাপৰে বাবা মানুহ চাগে এনেকুৱা ৰ'দত আহি আছে তাৰমানে মানুহগিলা জিৰি আছে ভাগাত জিৰি আছে তাৰমানে ৰ'দতে থাকিব নোৱাৰি বেলেগ ভিডিঅ' বনবাই নোৱাৰি এতিয়া ছায়াৰ সন্ধান পাইছো ৰ'দৰ বিষয়ে তাৰমানে কিবা ক'ব লগা আছে বাকী আৰু যেন তেন কি জানানে এনেকুৱা ৰ'দ দিছে তাৰে কাৰণে আমি একদম ছায়া জেগা বিচাৰি আহিছোঁ এই ছায়া জেগাত তাৰমানে আমি ৰেষ্ট ল'ম কি ক ভাইটি আৰু তহঁতে কিবা অলপ ক'ব নোৱাৰে নেকি যে চোন কথাটো কৈ দি ই বোলে তামাম ইংলিছ পাৰা অলপ দূৰত নাযাকে মোৰ মায়ো আৰু কিবা শিকিব লগা থাকিলে ইয়াত টকা আহিব লাগব বাপৰে বাপ বাপৰে বাপ গাইছ এন্দক লৈ আছো মানে কি জানানে গৰম এতিয়া মোৰ তলতো বেছি গৰম লাগব পাইছো এন্দত ধৰি গৰম মোক বোলে গৰম বুলি কয় বেটাৰী গাড়ী ফেলাই থৈ দিছি কমবা এই ৰ'দত আজি তাৰমানে বেলেগত নাপা মানুহ চব দেখছেনে চব চাই বহি আছে ইয়া মানে বিজলী ভাৱত তল কৰ হেৰি ভলকত তল এগিলা বিচাৰি আছে মানুহ